এটা কথা জানেনে? কিছুমান মানুহ আমাৰ জীৱনত এই কাৰণে নাথাকে যে তেওঁলোকে আমাৰ সুখ দুখৰ সমভাগী হ'ব খোজে, বৰঞ্চ এইবাবে থাকে যাতে আমাৰ লগত ঘটা প্ৰতিটো কথা তেওঁলোকে গম লৈ থাকিব পাৰে। এনে লোকক জীৱনৰ পৰা আঁতৰাই ৰখাই ভাল। ঈশ্বৰে আপোনাক জীৱনটো উদযাপনৰ বাবেহে দিছে, আনক চিনেমা উপভোগ কৰাৰ বাবে নহয়তো। খুব সহজ কাৰোবাক এৰি আগুৱাই যোৱাটো। কেতিয়াবা এনেকুৱা হৈছেনে ভিতৰি এটুকুৰাকৈ ভাগি আছে, কাকো ক'ব পৰা নাই, চিঞৰি দিবৰ মন গৈছে আকাশ বিদাৰি, কিন্তু সাহস হোৱা নাই। তেনেকুৱাতে কোনোবাই আপোনাক সুধিছে, কি খবৰ, ভালনে? মন গৈছে, খুব মন গৈছে যেন তেওঁক সাৱটি ধৰি এফালৰ পৰা কৈ যাব, খুব কষ্টত আছোঁ মই। কিন্তু তাৰ সলনি